ডিফুত উপস্থিত সাংসদ গৌৰৱ গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা, বিজেপি ত্যাগ প্ৰাক্তন CEM জয়ৰাম ইংলেং আৰু ভূপেন হাছনু। আজি উপস্থিত কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত উপস্থিত সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জয়ৰাম ইংলেঙে আনুষ্ঠানিক যোগদান ভাৰতীয় জাতীয় কংগ্ৰেছত। ডিমা হাছাও জিলাৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ভূপেন হাছনুৰ যোগদান ভাৰতীয় জাতীয় কংগ্ৰেছত। কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ যোগদান ভাৰতীয় জাতীয় কংগ্ৰেছত। মুখ্যমন্ত্ৰীক গজনি বুলি আখ্যা ভূপেন বৰাৰ সৰ্বমুঠ আজি 4জন নেতাই যোগদান কৰে কংগ্ৰেছত। ধন্যবাদ। আজি এটা ভয় কি মই যদি কাণকে কিবা প্ৰশ্ন কৰোঁ মোৰ চাকৰি যাব নেকি? চেনেলৰ মালিকক চিনি পায়, মই পৰ্টেলৰ পৰা আহোঁ, সৰু পৰ্টেল খুলিছোঁ, সেইকাৰণে মোক সমালোচনা কৰে, অপমান কৰে। এজন শিক্ষকে ভয় কৰে কি মই একদম দূৰত এখন স্কুলত য'ত বেছি ল'ৰা ছোৱালী নাই, কিন্তু তাতে মই এখন শিক্ষকতা হিচাপে মই কাম কৰি আছোঁ। যিহেতু সেই দূৰ দূৰণি অঞ্চলত আৰু স্কুল নাই, আজি সেই স্কুলখন বন্ধ হ'ব নেকি? আইসকলে ভয় কৰে যে আমাৰ অৰুণোদয় যাব নেকি? আজি ভয় আৰু ভাবুকিত আজি তেওঁলোকে জীয়াই আছে। কিন্তু শ্ৰদ্ধা ৰাইজ, সেইকাৰণে আমি মানুহৰ ওচৰত যাব লাগিব। আমি মানুহৰ ওচৰত গৈ হৃদয়ৰ পৰা তেওঁ এই ভয়টো ওলাই আনিব লাগিব। আৰু মানুহবোৰ জানিব কি যেতিয়া কংগ্ৰেছ আহিব তেওঁলোকৰ হৃদয়ৰ পৰা এই ভয়টো যাবগৈ। পুনৰবাৰ সকলোৰে বাবে সমান চকুৰে চাই দুখীয়া মানুহৰ বাবে চিন্তা কৰে আপোনালোকে কংগ্ৰেছ চৰকাৰ হ'ব। সেইখিনি কথা আমি মানুহক বুজাব লাগিব। এই সময়ত সভা সমিতি আয়োজন কৰাটো গুৰুত্বপূৰ্ণ, কিন্তু সভা সমিতিৰ লগতে যেতিয়ালৈকে আমি ঘৰে ঘৰে আমি যাব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ উদ্দেশ্য আমি পূৰণ কৰিব নোৱাৰোঁ। আজি এই শিক্ষা আমি ভাৰত জোড়ো যাত্ৰাৰ পৰা পালোঁ। এই শিক্ষা আমি হাত জোড়ো যাত্ৰাৰ পৰা আমি পালোঁ। কি ৰাইজে যেটা দেখিছে কংগ্ৰেছ মোৰ ওচৰত আহিছে, কংগ্ৰেছ ৰাস্তালৈ আহিছে, কংগ্ৰেছে মোক চিঠি কৈছিলে যে মই যদি আজমল ডাঙৰীয়াক ৰাজ্যসভাৰ ভোট খোজোঁ তেখেতে মোক কেতিয়াও না বুলি নকয়। আমি টিভিত দেখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলে যে আজমল ডাঙৰীয়াৰ বহুত পুৰণা সপোন আছিলে মোক এবাৰ মুখ্যমন্ত্ৰী হিচাপে চোৱা। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল। আজি দুদিনৰ আগত ARDFৰ এজন MLA বৰাক ভেলী টিভিত আমি দেখিছোঁ কৈছে যে পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ দলৰ মেইন মানুহ। আৰু কৈছে মই আপোনাৰ মানুহ। MLA জনে কৈছে মই আপোনাৰ মানুহ আৰু আপুনি আমাৰ দলৰ মেইন মানুহ। আজি কেইদিনমানৰ আগতে ARDFৰ এজন MLA চতিয়া সমষ্টিত গৈ পদ্ম হাজৰিকা ডাঙৰীয়াক ভোট দিব লাগে বুলি কেম্পেইনিং কৰিছে। এইটো টিভিত দেখিছে, কেম্পেইনিং কৰিছে। আজমল ডাঙৰীয়াই কৈছে হিমন্ত বিশ্ব শৰ্মা শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই PCCF DGPলৈ চিঠি লিখিছে যে এওঁ আগৰ বছৰ ব্যৱসায় কোনো প্ৰতিবন্ধকতা থাকিব লাগে, পূৰা ফ্ৰী। আগৰ বছৰ গাড়ী পুলিচে চেক কৰিব নোৱাৰিব, আগৰ বছৰ গাড়ী ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰখাব নোৱাৰিব। এইটো সম্বন্ধ। আৰু আজি আমাৰ বিজেপিৰ যিগৰাকী সাংসদ নতুনকৈ পবিত্ৰ মাৰ্ঘেৰিটা, এইটো মুখ্যমন্ত্ৰীয়ে নিজে কৈছে টিভিত যে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটাই ARDFৰ পৰা 7টা ভোট পাইছে। CM নিজে কৈছে। গতিকে তাৰপাছত যদি মই বাৰে বাৰে বাখ্যা দিব লাগে তেতিয়াহ'লে মই ভাবিব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অলপ স্মৃতিটো অলপ কমিছে। এই চৰকাৰখন যেতিয়াৰ পৰা ক্ষমতালৈ আহিছে অকল অসম মেঘালয় বুলি নহয়, অসম অৰুণাচল, অসম নাগালেণ্ড, অসম মিজোৰাম, ওচৰ চুবুৰীয়া ৰাজ্যবিলাকৰ লগত আমাৰ বহুদিনীয়া যিটো সাম্প্ৰীতিক সম্বন্ধ আছে এই সম্বন্ধটো এতিয়া বিনষ্ট হৈছে। মিজোৰাম সীমান্তত আমাৰ 6জন অসম পুলিচৰ জোৱানৰ মৃত্যু হৈছে। আজি মুখ্যমন্ত্ৰীয়ে কিছুমান এনেকুৱা ধৰণৰ মন্তব্য দিয়ে, অদূৰদৰ্শী কিছুমান কথা বতৰা কৈ দিয়ে যে গুলীয়াগুলি হ'ব নালাগে, লাগে যদি গুৱাহাটী এৰি দিম, লাগে যদি নলবাৰী এৰি দিম, লাগে যদি বৰাক ভেলী এৰি দিম। এই ধৰণৰ হুলুঙা কিছুমান বক্তব্যৰ কাৰণে
চুবুৰীয়া ৰাজ্যবিলাকে ভাবিছে যে আমি যদি আগুৱাই যাওঁ, আমি যদি অগ্ৰাসন কৰোঁ, অসম পিছুৱাই যাব। এই যিটো অস্থিৰ এটা পৰিস্থিতি সৃষ্টি হৈছে, ইয়াৰ মূল কথাটো হৈছে যে চৰকাৰখনৰ দূৰদৰ্শিতাৰ অভাৱ, চৰকাৰৰ নেতাগৰাকীৰ সুপৰিকল্পিত নীতিৰ অভাৱ। আমাৰ চৰকাৰ যেতিয়া আছিলে তেতিয়া এই ধৰণৰ সীমা সমস্যা আছিলে, কিন্তু পৰিস্থিতি অৱনমিত হোৱা নাছিলে। বিজেপি দলৰ পৰিস্থিতি যে অৱনমিত হৈছে, ইয়াৰ মূল কাৰণটো হৈছে যে নেতাগৰাকীৰ দূৰদৰ্শিতা আৰু পৰিকল্পনাৰ অভাৱ। আংলঙৰ, ডিমা হাছাওৰ, ৱেষ্ট কাৰ্বি আংলঙৰ মানুহে পৰ্যালোচনা কৰাৰ, বিচাৰ বিবেচনা কৰাৰ আৰু তাৰ পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় আহিছে। যেনেকৈ সত্যপাল মালিক আজি বিবেক জাগ্ৰত হৈছে, আজি এনেকুৱা কোনো বিবেকবান মানুহ, দেশত ভাল পোৱা মানুহ, অসমত ভাল পোৱা মানুহ আজি বিজেপিত থাকিব পৰা পৰিৱেশ নাই। আজি বিজেপি হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ নিয়ন্ত্ৰণত আছে। মই অসমৰ ৰাইজক, কাৰ্বি আংলঙৰ ৰাইজক কৈ থৈ যাব বিচাৰিছোঁ যে আজি বিজেপিৰ সেই পৰিস্থিতি নাই। এতিয়া যদি হিমন্ত বিশ্ব শৰ্মাই অসম বিজেপিক যদি কয় সামনে দেখ, সোণোৱাল ডাঙৰীয়াই বিজেপি অফিচত বহি পেলাই কয় পিছে দেখ, আৰম্ভ হৈ গৈছে। এতিয়া যদি হিমন্ত বিশ্ব শৰ্মাই কয় বায়ে মূৰ, ৰাজেন গোহাঁই আৰু ৰমেন ডেকাই ক'ব দায়ে মূৰ। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যদি কয় উত্তৰ দে, নলবাৰীৰ বিধায়ক টি শৰ্মা বুলি কয় তেখেতে ক'ব নিচে দে। আপোনালোকে চব গম পাই আছে। এতিয়া যিটো বেমাৰ আমাৰ তৰুণ গগৈ ডাঙৰীয়া থাকোঁতে আমাৰ কংগ্ৰেছৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৃষ্টি কৰিছিলে দলীয় উচ্ছৃংখল পৰিস্থিতি, দলীয় বিসংবাদ, ক্ষমতাৰ কাৰণে খোৱা কামৰা। নিজে যিজন মানুহে কালি কৈছে যে তুলিৰাম ৰঙেৱাক মই চিনি নাপাওঁ, হিমন্ত বিশ্ব শৰ্মাই কৈছে, বা কি কয় আমাৰ জয়ৰাম ইংলঙক চিনি নাপাওঁ। এখন হিন্দী চিনেমা আছিলে, গজনী, আমিৰ খানৰ এটা প্ৰব্লেম এটা হৈছিলে। আপোনালোকে চাই ল'ব, যোনে গজনী চোৱা নাই। আমিৰ খানে মাজে মাজে মেমৰিটো গুচি যায়, সেইকাৰণে গাত লিখি লিখি থয়, বেৰত লিখি লিখি থয়। এতিয়া মই অলপ দেৰি আগতে ক'লোৱেই যে মুখ্যমন্ত্ৰীয়ে এতিয়া সিদ্ধাৰ্থ ভট্টাচাৰ্যক পাহৰিলে, ৰমেন ডেকাক পাহৰিলে, ৰাজেন গোহাঁইক পাহৰিলে, সৰ্বানন্দ সোণোৱালক পাহৰিলে, জয়ৰাম ইংলঙকো পাহৰিছে, কাৰণ গানটো লিখি লিখি থোৱা নাই। এইটো হয়, এইটো তেওঁৰ এই প্ৰব্লেমটো আগৰ পৰাই আছে। নহ'লেতো কনক বৰ্তাই চুতীয়া থানাত পতাকা উৰোৱা বুলি কয়।